মোক মানে অগপ আৰু বিজেপি মিত্ৰজোঁটৰ পৰা মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে সেইলৈ মই মানে সুখী আনন্দিত ৰাইজৰ বিপুল সঁহাৰি পাই আছোঁ মই মানে বিপুল সঁহাৰিৰে আগবাঢ়ি আছোঁ ৰাইজৰ সঁহাৰিৰে আগবাঢ়ি আছোঁ মই আহিব এতিয়া আমাৰ অতুল বৰা ছাৰ কৃষিমন্ত্ৰী এখেত আহি আছে আমাৰ চেণ্ট্ৰেলৰ সভাপতি আমাৰ অগপ দলত ৰাইজৰ পৰা কি আশা কৰিছে ৰাইজৰ পৰা আশা কৰোঁ ৰাইজে যিহেতু আমাৰ চৰকাৰ আমাৰ চেণ্ট্ৰেলতো আমাৰ চৰকাৰ আমাৰ ৰাজ্যতো আমাৰে চৰকাৰ ৰাইজক আপোনালোকৰ থ্ৰুৱেদি এইখিনি আহ্বান কৰিব বিচাৰিছোঁ যে মোক সহায় কৰক মোক সহায় কৰিলে চৰকাৰে ফালত গ'লে ময়ো আপোনালোকক মানে ৰাইজৰ সহায় কৰিব পাৰিম আগবাঢ়িব পাৰিম সমাজৰ উন্নতি কৰিব পাৰিম দেখা যায় পূৰ্বৰ কয়াগুছি আৰু বৰ্তমানৰ পাকা বেতবাৰী কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয় এই ক্ষেত্ৰত আপুনি জয় হ'বলৈ সক্ষম হ'বনে দুৰ্গ বুলি কৈছিল আগতে বৰ্তমানৰ অৱস্থা কংগ্ৰেছৰ একেবাৰেই বেয়া মই জয়ী হ'ম যেহেতু এগৰাকী আপুনি মহিলা প্ৰাৰ্থী মহিলাৰ কাৰণে কি কৰিম বুলি ভাবিছে মহিলাৰ কাৰণে যিখিনি সমস্যা মহিলা মানুহৰ কিছুমান সমস্যা মহিলাৰ ওচৰতহে ক'ব পাৰে যেন ক'ব নোৱাৰে সেইখিনি সমস্যা মই আগত দাঙি ধৰিম